Hi guys, আমি দুজন কত গৈ আছো দেখুৱাম আপোনালোকক বলো। So guys, আমি কলৈ গৈ আছো বলক দেখুৱাম আৰু গৈ থাকিম সফৰৰ মজাটো লৈ থাকিব। এতিয়া আমি ওলালো ঘৰৰ পৰা, এতিয়া যাম কত যাম আপোনালোকক দেখুৱাম বলো। So guys, আমি আহি পালো আমাৰ ডেষ্টিনেশ্যন তে জাগাটো আপোনালোকৰ মনত ভাব আহিব যে আমি ক'ত গ'লো তে এও মানে আমি মাকৰ ঘৰত আহিলো। ইয়াত বহুত বানপানী হৈছিল, বানপানী অহাৰ পিছত আহা হোৱা নাই ইয়াত তে এতিয়া বহুত দিন পিছত আহিছো তে ইহঁতৰ ঘৰত বহুত বানপানী হৈছিল, পানী সোমাই গৈছিলে ঘৰৰ ভিতৰতে, প্ৰায় আঁঠু পানী আছিলে তে চাওক এয়া বানপানী অহাৰ পৰা তেওঁলোকে এইটো চৰুত বনাই খায়, চৰিয়াৰ ওপৰত হেৰি মাটি দি চৰু বনাইছে তে এয়া চাওক চৰুবিলাক আগতে ইয়াতে চৰু আছিলে, এইবিলাক চৰুবিলাক বন্ধ কৰি ইয়াত বনাই খায় আৰু ইহঁতৰ ঘৰত পুৰা পানী সোমাই গৈছিলে। এতিয়াও চাওক মাটিবিলাক দেখিছেনে, একেবাৰে কিবা উখুৰা মুখুৰা হৈ আছে ঘৰৰ ভিতৰতে, মানে বানপানী হৈছে যে সেইকাৰণে পুৰা মানে ইহঁতৰ গোটেই ঘৰকেইটাত তেনেকুৱাই অৱস্থা হৈ আছিলে। চব পালংকেইটা দেখিছেনে, তলত ইটা দি ওখ কৰি ৰাখিছে, পুৰা মানে বেয়া হৈ গ'ল। আৰু চোতালটো চাব নেকি, একে বেয়া হৈ গ'ল পুৰা। এয়া চাওক ঘৰ দুৱাৰবিলাক পুৰা বেয়া হৈ গ'ল। So guys, আমি ঘৰ আহি পালো বলক। বানপানী অহাৰ কাৰণে ৰাস্তাটো ইমান বেয়া হৈছে, মানে এয়া চাওক পুখুৰী পাৰ গোটেই খোপা ভাঙি পৰি গ'ল আৰু ইমান সৰু হৈ গ'ল ৰাস্তাটো, মানে বাইক নেওয়া মানে ইমান কষ্ট হয়। এয়া চাওক সেইকাৰণে মই ইয়াতেই ৰখি গ'লোঁ। So guys, আমি ঘূৰি পকি আহিলো, এতিয়া ব্লগটো ইমানতে এণ্ড কৰিলো। So bye bye.